নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম CTET পৰীক্ষাত অহা অসমীয়া পেডাগজিৰ কিছুমান প্ৰশ্নৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হৈছে, অষ্টম শ্ৰেণীৰ শিক্ষক সুভাষে দুখ কৰি ক'লে ভাষা মূল্যায়নে সাধাৰণতে গ্ৰহণ দক্ষতা ৰেচিপ্টিভ স্কিলক গুৰুত্ব নিদিয়ে। গ্ৰহণ দক্ষতা কি হয়? কথন আৰু পঠন, শ্ৰৱণ আৰু পঠন, কথন আৰু লিখন, শ্ৰৱণ আৰু লিখন। ৰেচিপ্টিভ স্কিল আমি কোনকেইটাক কওঁ? শ্ৰৱণ আৰু পঠনক আমি ৰেচিপ্টিভ স্কিল বুলি কওঁ। অপশ্যন 2টো শুদ্ধ হ'ব। প্ৰডাক্টিভ স্কিল বুলি আমি কওঁ কথন আৰু লিখনক। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। শ্ৰৱণৰ অধোমুখী অভিগমে টপ ডাউন এপ্ৰ'চ সামৰি লয়। বক্তৃতা, পাঠ অথবা অডিঅ'ৰ সাৰটো শুনা, বক্তৃতা, পাঠ অথবা অডিঅ'ৰ সামগ্ৰিক বাৰ্তাটো শুনা, প্ৰতিটো ধ্বনি, শব্দ, খণ্ডবাক্য, দফা আৰু বাক্য শুনা, নিৰ্দিষ্ট সবিশেষৰ প্ৰতি গুৰুত্ব দিয়া। টপ ডাউন এপ্ৰ'চটোৱে কি সামৰি ল'ব? প্ৰথমতে বক্তৃতা ক'ব, তাৰপিছত পাঠ অথবা অডিঅ'ৰ সামগ্ৰিক বাৰ্তাটো শুনাটো সামৰি ল'ব। অপশ্যন 2টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 NEP 2020 কথা কৈছে অনুসৰি ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো কথা প্ৰযোজ্য হয়? ত্ৰিভাষা সূত্ৰৰ অধীনৰ অংশ হিচাপে ধ্ৰুপদী ভাষা অধ্যয়ন কৰিব। প্ৰস্তুতি পৰ্বতে ধ্ৰুপদী ভাষা পঢ়িব। মাধ্যমিক স্তৰত মূল ভাষা হিচাপে ধ্ৰুপদী ভাষা পঢ়িব। মাধ্যমিক স্তৰত ধ্ৰুপদী ভাষা এটা অতিৰিক্ত বিকল্প হিচাপে পঢ়িব। ইয়াক কোনটো প্ৰযোজ্য হ'ব? মাধ্যমিক স্তৰত ধ্ৰুপদী ভাষা এটা অতিৰিক্ত বিকল্প হিচাপে পঢ়িব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ভাষাৰ শ্ৰেণীত এটা প্ৰকল্পৰ আৰ্হি প্ৰস্তুতকৰণ আৰু ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন স্তৰসমূহ হৈছে গোট সৃষ্টি কৰা, বিষয় নিৰ্ধাৰণ কৰা, পৰিকল্পনা, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ, খচৰা লিখন আৰু ৰিপ'ৰ্ট চূড়ান্তকৰণ। গোট সৃষ্টি কৰা, বিষয় নিৰ্ধাৰণ কৰা, পৰিকল্পনা, তথ্য সংগ্ৰহ, খচৰা লিখন, তথ্য বিশ্লেষণ আৰু ৰিপ'ৰ্ট চূড়ান্তকৰণ নে শিক্ষক আৰু শিকাৰুৱে নিজৰ মতে প্ৰকল্পৰ আৰ্হি আৰু ৰূপায়ণ পৰিকল্পনা কৰিব পাৰে? গোট সৃষ্টি কৰা, পৰিকল্পনা, তথ্য সংগ্ৰহ, তথ্য বিশ্লেষণ কৰা, খচৰা লিখা, বিষয় নিৰ্ধাৰণ কৰা আৰু ৰিপ'ৰ্ট চূড়ান্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1। গোট সৃষ্টি কৰিব লাগিব প্ৰথমতে, তাৰপিছত বিষয় নিৰ্ধাৰণ কৰিব লাগিব, পৰিকল্পনা কৰিব লাগিব, তথ্য সংগ্ৰহ কৰিব লাগিব, তথ্য বিশ্লেষণ কৰিব লাগিব, খচৰা লিখন কৰিব লাগিব আৰু ৰিপ'ৰ্ট চূড়ান্তকৰণ কৰিব লাগিব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনটো ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? ভাষা হৈছে বুৰঞ্জীৰ ভাণ্ডাৰ। ভাষাই সামগ্ৰিক মানৱী জ্ঞানলৈ বৰঙণি আগবঢ়ায়। কিছুমান ভাষাই মাত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগহে বুজাব পাৰে। ভাষাই পৰিচয় অভিব্যক্ত কৰে। ভাষাৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহ'ব? কিছুমান ভাষাই মাত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগহে বুজাব পাৰে, সেয়া শুদ্ধ নহয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। এগৰাকী শিক্ষাৰ্থীৰ সবলতা আৰু দুৰ্বলতাবোৰ পৰীক্ষা কৰা পদ্ধতিক কোৱা হয় বৈধতা পৰীক্ষা, হেতু পৰীক্ষা, ডায়েগনষ্টিক টেষ্ট, গঠনধৰ্মী পৰীক্ষা, ফৰ্মেটিভ টেষ্ট, বস্তুনিষ্ঠ পৰীক্ষা, অবজেক্টিভ টেষ্ট। ইয়াক ক'ম আমি ডায়েগনষ্টিক টেষ্ট, হেতু পৰীক্ষা। ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক কি মৰ্যাদা দিছে? সহযোগী ৰাজভাষা, বিদেশী ভাষা, নিয়ামক সংস্থাসমূহৰ ভাষা, ৰাজভাষা। আমাৰ ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক সহযোগী ৰাজভাষা হিচাপে মৰ্যাদা দিছে। অপশ্যন 1 শুদ্ধ। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে, সপ্তম শ্ৰেণীত পাঠদান কৰা এগৰাকী শিক্ষকে এগৰাকী ব্যক্তিৰ বিষয়ে লিখিবলৈ দিব বিচাৰিলে তেওঁ শ্ৰেণীৰ বাহিৰলৈ গ'ল আৰু এগৰাকী হকাৰক তেওঁৰ বাস্কেটটোৰ সৈতে শ্ৰেণীলৈ লৈ আনিলে। তেওঁ হকাৰগৰাকীক 7 মিনিটৰ বাবে শ্ৰেণীত থাকিবলৈ ক'লে আৰু শিক্ষাৰ্থীসকলক জোৰ পাতি তেওঁৰ বিষয়ে বৰ্ণনা কৰিবলৈ অনুৰোধ কৰিলে। ইয়াত হকাৰগৰাকীক তুমি কি বুলি ক'বা? এগৰাকী হকাৰ, কাৰ্যত অংশগ্ৰহণকাৰী, সামগ্ৰী, শিক্ষণ সহযোগী। আমি হকাৰজনক কি বুলি ল'ম? সামগ্ৰী হিচাপে ল'ম। অপশ্যন 3টো শুদ্ধ হ'ব।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।